অহাকালিৰ পৰা সমগ্ৰ ভাৰততে যি কোভিড ভ্যাকসিনেশনৰ এটা ড্ৰাইভ আৰম্ভ হ'ব তাৰ পৰিপ্ৰেক্ষিতত আমাৰ অসমৰ প্ৰিপাৰেচন কেনেকুৱা বা অসমে কি ধৰণে আগবাঢ়িব খুজিছে সেই বিষয়ে এটা সম্যক ধাৰণা দিবলৈ মই আজি আপোনালোকক নিমন্ত্ৰণ কৰিছিলোঁ আৰু এই ভ্যাকসিনেশন যেটো প্ৰসেস হ'ব এই গোটেই প্ৰসেসটোৰ লগত আমাৰ যি সকল বিষয়াই ইয়াক গাইড কৰিছে বা লিডাৰশিপ দিছে আমাৰ লগত সকলো কেজন উপস্থিত আছে প্ৰিন্সিপাল সেক্ৰেটাৰী হেলথ এমডি এনএচএম আৰু আমাৰ তিনিজন ডাইৰেক্টৰ হেলথ ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু ডাইৰেক্টৰ হেলথ সাৰ্ভিস ফ্যামিলি ওয়েলফেয়াৰ গোটেই কেজন ইয়াতে আছে বিফোৰ কোভিড ভ্যাকসিনেশনৰ ওপৰত ক'ব যোৱাৰ আগতে মই অকণমান আপোনালোকক হেহতীয়া কোভিডৰ পৰিবেশৰ বিষয়ে অসমত ক'ব খুজিছো অসমত আজিৰ দিনত active COVID case is 1,656. We have only 1,656 active COVID patient amar hatot ase. Recovery rate is almost 98.10%. That is our recovery. And our death percentage continue to be below 50%, that is 0.49. যোৱা কেইদিনমানত বিশেষকৈ last 7 days আমি continuously আমি দেখা পাইছো যে আমাৰ daily detection has fallen below 50. অৰ্থাৎ এতিয়া আমি কোভিডৰ প্ৰতিদিনে at least last 1 week আমি দেখা পাইছো যে basically ক'ব গ'লে from 31st December পৰা the daily COVID positive number has fallen down to below 50 কেতিয়াবা 46 কেতিয়াবা 40 আৰু বন্ধৰ দিনত it goes down further below 20 যেনেকুৱা যোৱাকালি only 19 cases have been detected. So স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত থকাৰ পিছতো স্কুল কলেজত নিয়মীয়া সকলো হৈ থকাৰ পিছতো কোভিড situation in Assam is under control. However, ভাৰতত আমি যেটো নতুন ভেৰিয়েন্ট দেখিছো কোভিডৰ তাৰো কিছু ব্যক্তি চিনাক্তকৰণ হৈছে সেইকাৰণে আমি এটা কথা নিশ্চিত যে কমিউনিটি লেভেলত কোভিড থাকিব বহু দিনলৈ maybe it may not be like a pandemic period but covid থাকিব আৰু কোভিডৰ এগেইনষ্টত ভ্যাকসিন লোৱাটো আমাৰ বাবে প্ৰয়োজনীয় হৈ থাকিব কাৰণ ভেৰিয়াস মিউটেটেড ভেৰিয়েন্ট কৰবাত নহয় কৰবাত নতুন ধৰণে কোভিডে আত্মপ্ৰকাশ কৰি থাকিব as long as it is there in the community. যদি আমি আমেৰিকা ইউকে এই কান্ট্ৰিজ বিলাকলৈ চাওঁ ভাৰতত যদিও কোভিড ইজ ইন ডিক্লাইন পশ্চিমীয়া দেশবিলাকত কোভিড এতিয়াও ইনক্ৰিজিং ট্ৰেন্ডত আছে এতিয়াও ডিক্লাইন ট্ৰেন্ডত যোৱা নাই তাৰ মানে যেতিয়াই ইন্টাৰনেশ্যনেল ট্ৰেভেল আদি এটা নিয়মীয়া হৈ যাব ৰেষ্ট্ৰিকশন নাথাকিব তেতিয়া কোভিডে আকৌ এবাৰ আত্মপ্ৰকাশ নকৰিব বুলি আমি কোনেও ক'ব নোৱাৰো কাৰণ আমেৰিকাত এতিয়াও প্ৰতিদিনে 4-5,000 মানুহৰ মৃত্যু হৈ আছে প্ৰতিদিনে বহুত কেছ মানে কোনো তলত নামাৰ ইংগিত দেখুৱাই নাই so in that backdrop যেটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষত ভ্যাকসিনেশন কোভিডৰ এগেইনষ্টত আৰম্ভ কৰিব সিদ্ধান্ত লৈছে 16 জানুৱাৰীৰ পৰা
গভৰ্ণমেণ্ট অফ আছাম ৱেলকামছ ডেট আৰু আমি ভাবোঁ এইটো খুব সময় উপযোগী আৰু ই মানুহক বহুতখিনি বিশ্বাস দিব যে কোভিডৰ এগেইনষ্টত আমাৰ যিটো ফাইট সেই ফাইটখন আমি এটা লজিকেল কনক্লুজনৰ ফালে লৈ গৈ আছোঁ যাতে মানুহে এটা নেচাৰেল ইমিউনিটি লাভ কৰিব পাৰে কোভিচিল্ড আৰু কোভ্যাক্সিন এই দুইটা ভ্যাকচিন ভাৰতবৰ্ষৰ ৰেগুলেটৰ ডাইৰেক্টৰ জেনেৰেল অফ ড্ৰাগছ কন্ট্ৰোল তেখেতসকলে ইমাৰ্জেন্সি অথৰাইজেশ্যন কৰিছে দুটা ভ্যাকচিন কোভিচিল্ড আৰু কোভ্যাক্সিন কোভিচিল্ড অক্সফৰ্ডত ৰিচাৰ্জ হৈছিলে কিন্তু ইয়াৰ প্ৰডাকশ্যন ইজ ইণ্ডিজেনাছ যে ইয়াৰ পুনেত যেটো আমাৰ সেৰাম ইনষ্টিটিউট আছে তাতে আমাৰ কোভিচিল্ড ভাৰতত বনোৱা হৈছে কিন্তু ইয়াৰ ৰিচাৰ্জটো ইণ্ডিজেনাছ নহয় ৰিচাৰ্জটো ইউকেৰ পৰা আহিছে কিন্তু ইয়াৰ যেটো প্ৰডাকশ্যন ইজ ইণ্ডিজেনাছ অৰ্থাৎ কোনো ভাইল আমি বাহিৰৰ পৰা নানো ভাৰততে এইটো উৎপন্ন হ'ব so far as covaxin is concerned এইটো 100% indigenously developed research development production এই গোটেইবিলাক আমাৰ ভাৰতবৰ্ষত হৈছে আৰু এই কোভ্যাক্সিনৰ ইতিমধ্যে আমাৰ যিবিলাক সাইন্টিফিক স্ক্ৰুটিনি সেই স্ক্ৰুটিনি সমূহ পাছ কৰিছে আৰু ইয়াৰ এফিকেসি ইয়াৰ সেফটি গোটেই ইয়াৰ এফিকেসি আছে এই তিনিটা মানদণ্ডৰ ওপৰত বিবেচনা কৰা কোভ্যাক্সিনকো ভাৰতবৰ্ষৰ ৰেগুলেটৰী অথৰিটিয়ে ইমাৰ্জেন্সি ইউজৰ কাৰণে আমাক অথৰাইজ কৰিছে ইন বেকড্ৰপ অফ দ্যাট যে আমাৰ লগত এতিয়া কোভিচিল্ডো আছে কোভ্যাক্সিনো আছে ইণ্ডিয়া ইজ গোয়িং ফৰ এ মেছিভ ভ্যাকচিনেশ্যন ড্ৰাইভ ফ্ৰম টুমৰো world's largest vaccination drive bharatot oha kalir pura undertake kora hobo because it is going to cover more than 30 crores of its population so 30 kotit ko uporot population ok jeti ami cover korim it will become the world biggest vaccination drive আজি আমেৰিকাত যদি আমি চাব যাওঁ their target is 350 million that means 3 crores 50 lakhs so that is their কিমান আছে আমেৰিকাৰ ভ্যাকচিনেশন is American 11 million তেওঁলোকৰ কিমান হ'ব 350 million আৰু আমাৰ কিমান হ'ব 30% in billion terms sir amar 130 crores are sir so 1130 billion sir. So 350 and 1130 so that kind of amar hatot thakibo je ami kiman manuhok ami vaccination korim at the end of the day and which will be the largest vaccination drive in the world jitu hobo goi ase kintu ইয়াক আমি ফেজিং কৰিছো কাৰণ ইমান ভ্যাকচিন পোৱাও সম্ভৱ নহয় আৰু ইমান ভ্যাকচিন এভেইলেবল নহয় সো হাউ উই হ্যাভ প্ল্যান প্ৰথম যিখিনি আমি কোভিড ওয়াৰিয়ৰ বুলি কওঁ দ্যাট মিন্স ডক্টৰ নাৰ্স প্যাৰামেডিকেল ষ্টাফ এম্বুলেন্স ড্ৰাইভাৰ ক্লিনিং ষ্টাফ যিখিনি মানুহে ফিজিক্যালি কোভিডৰ পেশেন্টক ডিল কৰিব লাগে they have to deal them physically interface ase tamane at any point of time infection hobo pare hei manukhinik ami naam disu ba ami eta designate korisu je they are the covid warrior pisot next jito definition kora hoise frontline staff
basically police, paramilitary, they are coming under the second definition, that they will be the frontline army or frontline workers, frontline warriors, ji boli ami naam nidu kiyo. In the third, jitu actually that will be the mass vaccination boli ami jitu kom, hetu hobo person above 50 years. So jiman 50 years or oporot manu ase সকলোকে এই ভ্যাকসিনেশন ড্ৰাইভত ইনক্লুড কৰা হ'ব। তাৰ লগত বিলো 50 ইয়াৰ্স ডেকা ল'ৰাও হ'ব পাৰে, ইভেন চাইল্ড হ'ব পাৰে, যিকোনো হ'ব পাৰে, ইফ কোমৰবিডিটি ইজ প্ৰেজেন্ট। কোনোবা ল'ৰা টাইপ 2 ডায়াবেটিক্স আছে কিন্তু বয়স 18 বছৰ অনলি, বাট দ্যাট মিন্স হি হেজ এ কোমৰবিড কণ্ডিশ্যন। গতিকে এই ল'ৰাজন বিলো 50 ইয়াৰ্স হলেও হি উইল বি গিভেন ভ্যাকচিন। সো বিলো 50 এভৰিওৱান, above 50 everyone, below 50 people with comorbidity, যাৰ প্ৰেছাৰ আছে, ডায়াবেটিক্স আছে, কাৰোবাৰ কিডনিৰ প্ৰব্লেম আছে, যিবিলাকৰ কোমৰবিড সিচুৱেশ্যন আছে। আৰু এই গোটেইখিনি মানুহক যদি আমি সাঙৰি লওঁ তেতিয়াহ'লে ইণ্ডিয়াৰ কনটেক্সটত দিছ ইজ 30 crores পপুলেশ্যন। আমাৰ অসমত কিমান হ'ব? আমাৰ অসমৰ ক্ষেত্ৰত এই গোটেই পপুলেশ্যনখিনিক যদি আমি চাব যাওঁ সেম 33% এইটো ৰেঞ্জত। সো উই হেভ টেন্টেটিভলি ক্যালকুলেটেড এৰাউণ্ড 90 lakhs to 1 crore, কাৰণ তাৰ আমি এতিয়াও পোৰ্টেলত নাম এন্ট্ৰি কৰা নাই। আমি এটা থাম ৰুলত গৈ আছো বাই গোয়িং বাই এ সেন্সাস ফিগাৰ। কিন্তু আমি কোনখিনিক আমি একেবাৰে ৰেজিষ্টাৰ কৰাইছো ইন দ্য পোৰ্টেল, প্ৰথম হৈছে 1.9 lakhs হেল্থ ৱৰ্কাৰ, যাক আমি কেটেগৰী 1ত কৈছো কোভিড ৱেৰিয়ৰ। দেন 1 lakhs frontline worker. So as of now we have registered 2.9 lakhs person in our portal. ভাৰত চৰকাৰে ইয়াৰ কাৰণে এটা ডেডিকেটেড পোৰ্টেল উলিয়াইছে যাৰ নাম কোৱিন, COWIN, কোৱিন। সো কোৱিন পোৰ্টেলত ৰেজিষ্টাৰ কৰা মানুহে ভ্যাকচিন পাব পাৰিব। সো অসমত আমি কোৱিন পোৰ্টেলত we have registered 2.9 lakhs person, but 2.9 lakhs or 1 lakh etia napab. They will be the second stage. 1.9 lakh etia ami vaccine dim from tomorrow. A 1.9 lakhs, as I have told you before, that this is for the health worker category, right from doctor to support staff, but private and government both. It is not only for the government healthcare, it is both for the private as well as public health institute. So in duita category our registered beneficiary is 2.9 lakhs. Against 2.9 lakhs beneficiary, ami 8,651 আমি ভ্যাকসিনেটৰত ট্ৰেইন কৰিছো। 8,651 vaccinators has been trained. They are basically our ANMs, auxiliary nurse midwife, ANMs, যি নৰ্মেল ইমিউনাইজেশ্যন কৰে। ইয়াৰ ভিতৰতে 8,651 ভ্যাকসিনেটৰ্ছক আমি ট্ৰেইন কৰিছো আৰু তেওঁলোকক সুপাৰভাইজ কৰাৰ কাৰণে 1300 আমি ট্ৰেইন সুপাৰভাইজাৰ আমি কৰিছো, সুপাৰভাইজাৰ ট্ৰেইন কৰিছো হু আৰ মেইনলি ডক্টৰ। সো 8651 are the nurses and 1300 they are mainly doctor who will be the trained supervisors. আৰু
এই 1.9 lakhs মানুহক আমি ভ্যাকসিনেশন কৰিবৰ কাৰণে এতিয়া আমি ভ্যাকসিনেশন সাইট ক্ৰিয়েট কৰিছো 65 ভ্যাকসিনেশন সাইটত আমি 1.9 lakhs আমি মেডিকেল ওয়ার্কারক হেলথ ওয়ার্কারক আমি ভ্যাকসিনেশন কৰিম ইয়াত এখন লিষ্ট আছে আমাৰ যেটো 65 সাইট কোনোবা ডিস্ট্রিক্টত দুটা তিনিটা so we'll make this list will make available on your WhatsApp so that you can find out where this 65 is actually 65টা সাইট হ'ব যেনেকে বাসকা দুটা হ'ব বৰমা PHC and Robi Boru district hospital বৰপেটা মেডিকেল কলেজ বৰপেটা সিভিল হসপিটাল বৰপেটা road PHC বিশ্বনাথত বিশ্বনাথ চাৰিআলি মহকুমা হসপিটাল বঙাইগাঁও সিভিল হসপিটাল as well as MG model hospital korbat private hospitals are also designated for the session site so 33 district aru 65 number of health institute eto cover hobo which will include 7 medical college and 24 district hospital ইয়াৰ 65 or ভিতৰতে 7খন মেডিকেল কলেজও আছে 24খন ডিস্ট্রিক্ট হসপিটালও ইনক্লুডেড হৈ আছে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10:30 বজাত ভ্যাকসিনেশন ড্ৰাইভটো আৰম্ভ কৰিব শুভাৰম্ভ কৰিব গুৱাহাটী মেডিকেল কলেজ নগাঁও সিভিল হসপিটাল and Tezpur Medical College will be directly linked to the ceremony যেটো প্ৰধানমন্ত্ৰীয়ে ceremony আৰম্ভ কৰিব two-way link হ'ব with Guwahati Medical College Nagaon Civil Hospital and Tezpur Medical College all other institute will be linked but these three institute will be linked two-way so PM might put some question or whatever. So this institute will be linked to it. A vaccination drive to koribor karone as I have told you that our targeted beneficiary is 1.9 lakhs. So obviously we need 3,80,000 doses. But as of now we have received 2,21,500 doses. 2,21,500 doses. Out of these, 2,01,500 doses are Covishield and 20,000 doses are Covaxin. Covishield লবৰ কাৰণে কোনো consent paper সহি কৰিব নালাগে কিন্তু কোভ্যাক্সিন লোৱাৰ আগতে এটা রিটেন কনসেন্ট দিব লাগিব but both are voluntary whether you take oral consent or written consent এটো কোনো জবৰদস্তি দিয়া নহয় it is a complete voluntary initiative কোনোবাই ল'বও পাৰে কোনোবাই নল'বও পাৰে but going by the challenges the medical staff is facing for last 1 year continuously so it is necessary and it is imperative eto proyojoniyo jate hokolo medical professional and frontline worker ei vaccination to loy ami eta vialot 10 dose ahibo কোভ্যাক্সিন 20 ডজ আহিব গতিকে এজন দুজন আহিলে নার্স গৰাকীয়ে ভ্যাকসিন নিদিয়ে সন্মুখত 10 গৰাকী হোৱাৰ পিছতহে ভ্যাকসিন দিব কাৰণ এবাৰ যদি ভাইলছটো খুলে হি 4 ঘণ্টাত বেয়া হৈ যাব সেইকাৰণে ইয়াত হয়তো এজন দুজন কৰি নহব 10 জন তেওঁৰ সন্মুখত গোট খোৱাৰ পিছতহে ভ্যাকসিন দিব প্ৰত্যেকজন ব্যক্তিয়ে কোন তাৰিখে ভ্যাকসিন ললে কোট ললে লগে লগে এই কোভিন পোর্টালটোত আপলোড হব যাতে 28 দিনৰ দিনাখন উই গেটস এ রিমাইন্ডার
যে অমুকৰ 28 দিন হৈ আছে কাৰণ 28 দিনত তেওঁ সেকেন্ড ডোজ ল'ব লাগিব 28 দিনৰ পিছতো আৰু 14 দিন ৰখিব লাগিব after that only he will be immune so there will be many cases fast vaccination লোৱাৰ পিছতো মানুহৰ কোভিড হ'ব so there will be people who will say that vaccination drive has been failed but প্ৰথম ডোজত কোনো ধৰণৰ ইমিউনিটি নাপায় প্ৰথম ডোজৰ পিছত সেকেন্ড ডোজ ল'ব লাগিব সেকেন্ড ডোজ লোৱাৰ পিছতো 14 দিন ৰখিব লাগিব তাৰ পিছতহে মানুহজন ইমিউন হ'ব his T cells will be activated to resist the COVID-19 গতিকে প্ৰথম ডোজ লোৱাৰ পিছত আমি বহুত মানুহ পাব পাৰো যাৰ কোভিড হৈ যাব আৰু সেইলৈ কনফিউজনো হয় বাট এটো কথা বুজি পাব লাগিব যে টু ভ্যাকচিনস ইন এ 28 ডেজ ইন্টারভেল লব লাগিব তাৰ পিছতো 14 দিন অপেক্ষা কৰিব লাগিব সো বেসিক্যালি only after 45 days from the first vaccine that immunity will be activated আৰু যদি কোনোবাই ফার্স্ট ডোজ লয় সেকেন্ড ডোজ তো স্কিপ কৰি দিয়ে then his immunity will not come গতিকে এই দুটা কেভিয়েট এই ভ্যাকসিনেশন ড্ৰাইভৰ লগত থাকিব সিদিনাখন মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভিডিঅ' কনফাৰেন্সত মই আছিলো তাতে যিসকল সাইন্টিস্ট ভিডিঅ' কনফাৰেন্সত আছিলে ৰাইট ফ্ৰম মেম্বাৰ নীতি ডক্টৰ পল and everybody has said that given an opportunity we'll take co-vaccine because it is equally secure it is equally safe but it is indigenously development a pride of being Indian is associated with co-vaccine that আমি ইন্ডিয়ায় তৈয়াৰ কৰা এটা ভ্যাকসিন লৈছো আৰু ইয়াত কোনো প্ৰবলেম নাই কাৰণ it is equally safe equally secure so সিদিনাখন ভিডিঅ' কনফাৰেন্সত ICMR যিমান সাইন্টিস্ট আছে everybody has said that we are going to take co-vaccine so এই কোনো ডিসপিউট নাই যে co-vaccine Covishield because co-vaccine is equally safe and equally secure অহাকালি 10:30 বজাত আমি যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই ভ্যাকসিন ড্ৰাইভটো আৰম্ভ কৰিব প্ৰথম 12 গৰাকী ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছিলো যে আপোনালোকে ভ্যাকসিনটো লওক সো প্ৰথম ভ্যাকসিন পাব ডক্টৰ উমেশ চন্দ্ৰ শৰ্মা retired vice chancellor Shankardev University of Health Sciences second vaccine lobo Dr. Dhrubajyoti Bora former president of Ahom Sahitya Sabha and former principal Borpeta Medical College third vaccine lobo Padma Shri Dr. Ilyas Ali retired head of the department Guwahati Medical College Surgery Department. Fourth vaccine lobo Dr. Bibhas Chandra Goswami, Director Cancer Institute Guwahati Medical College. Fifth vaccine lobo Dr. Subhas Khanna from Swagat Hospital, a renowned surgeon. Tar pisot vaccine lobo Dr. Harsha Bhattacharya. We all know about him. He is from Shankardev Netralaya. So tekhete vaccine lobo. Tar pisot to give the vaccination drive je etu ami kabak lobo koar agote ami nije disu to set up the ideals. Amar tiniujon director dujon director ejon doctor nohoy Dr. Rothindra Bhuya aru Dr. Anup Burman Director Health Service আৰু Director Medical Education আমাৰ ইয়াত আছে তেওঁলোকে ভ্যাকসিন ল'ব তাৰ পিছত
ডক্টৰ অচ্যুত বৈশ্য প্ৰিন্সিপাল গুৱাহাটী মেডিকেল কলেজ তেওঁ ভেকচিন ল'ব ডক্টৰ অভিজিত শৰ্মা তেখেতে ভেকচিন ল'ব সুপাৰিনটেণ্ডেণ্ট GMCH ডক্টৰ ব্ৰজেন লহকৰ তেখেত চিফ কনচালটেণ্ট অফ হেল্থ চিটি হস্পিটেল তেওঁ ভেকচিন ল'ব আৰু ডক্টৰ মনোজ চৌধুৰী এডিশ্যনেল DME এণ্ড এক্সিকিউটিভ ডিৰেক্টৰ of National Health Additional Director of Director Medical Education aru ED Executive Director of NHM Dr. Manoj Chaudhary tekhete vaccine lobo eikhini hol amar prothom ji 12 jon byaktiye vaccine lobo এই 12 জন ব্যক্তিক ভ্যাকসিনেশন লোৱাৰ বাবে আমি বিশেষভাৱে আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্য এইটোৱে যাতে গোটেই প্ৰসিডিং গেটছ এ সোলেমনিটি আৰু এটা লিডাৰশ্বিপ ইজ টেকিং দা ফাৰ্ষ্ট শ্বটছ সেইটো এটা এষ্টাব্লিছ হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি উপস্থিত থকাৰ পৰিৱৰ্তে কালি ভ্যাকসিনেশন ড্ৰাইভৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত থাকিব অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলোকে ৰিকুৱেষ্ট কৰিছে যাতে নো পাব্লিক ৰিপ্ৰেজেন্টেটিভ কোনো পলিটিচিয়ানে এই ভ্যাকচিন নলয় বিকজ according to him the first rights of the vaccine lies with our covid warrior গতিকে সকলোৱে লোৱাৰ পিছত আমি ল'ব লাগে আমি প্ৰথমত ল'ব নালাগে মই এটা কোৱেশ্চন কৰিব খুজিছো যে যিকোনো ভ্যাকসিনেশন ড্ৰাইভ হতে AFI অৰ্থাৎ এডভাৰ্স ইম্প্যাক্ট মানুহৰ হয় কেতিয়াবা পেটৰ অসুখ কেতিয়াবা বমি যেহেতু এই ভ্যাকচিন আমি প্ৰথম মেডিকেল প্ৰফেশনেলক দিম তাত আমাৰ কোনো ভয় নাই কাৰণ তেওঁলোকে জানে দে নোজ এবাউট AFI যেতিয়া আমি মানুহৰ মাজত যাম তেতিয়া আমি সংবাদ মাধ্যমৰ সহযোগিতা বিচাৰিম যে বমি লাগা অলপ মূৰ কামুৰণি অকনমান জ্বৰ these are natural আমাৰ সৰুতে যেতিয়া আমি ভ্যাকচিন লৈছিলো তেতিয়া আমাৰো ৰাতি জ্বৰ উঠিছিল so these are a very very common side effect অহা কালি আমি ইমান বুজাবলগীয়া নহয় because this vaccine will be taken by the medical professionals who are well aware কিন্তু যেতিয়া আমি মাছত যাম 50 ইয়াৰ্ছৰ ওপৰৰ মানুহৰ মাজত যাম তেতিয়া ডেফিনেটলি আমাক মিডিয়াৰ সহায় লাগিব টু ক্ৰিয়েট এ অ্যাৱাৰনেছ about the positive impact and probable adverse impact যেটো ক্ষণস্থায়ী অকনমান যেটো আমি গেইন পাম লাইফ লং বা আমি এটা পিৰিয়ডিক্যাল কভাৰেজ পাম তাৰ বিপৰীতে AFI ইজ এ পেইন যেটো আমি এবজৰ্ব কৰিব লাগে so that we get a longer immunity কিন্তু এতিয়া যেহেতু আমি মেডিকেল প্ৰফেশনেলছকে এটো ভ্যাকচিন দিব গৈ আছো probably that discussion is not very important because all medical professionals are well aware about the probable side effect which will be seen in some individual which will be below 2 to 3% of the people এজনে যদি ভ্যাকচিন লয় এজন বা দুজনৰ গাত এনেকুৱা সাইড এফেক্ট বমি বা নজিয়া এই ধৰণৰ দুই এটা সৰু খুৰা সাইড এফেক্ট আমি দেখা পাব পাৰো সো বহুতখিনি সংবাদ মাধ্যমৰ বন্ধুৱে জানিব খুজি আছিল ৰিগাৰ্ডিং দা ভ্যাকচিনেশন প্ৰিপেয়াৰ্ডনেছ ভ্যাকচিনেশন ড্ৰাইভ কোনে পাব কেনেকে পাব সো আই ট্ৰাই টু ক্লাৰিফাইড এভৰি পইণ্টছ আপোনালোকৰ যদি কিবা খুদিবলগীয়া আছে definitely you can raise your question and I'll try to answer only thing that ei gute vaccination to jeto critical part hetu hoise cold chain movement jodi ei vaccine to cold chain or pora bahirot ulai jay iar efficacy na thakibo kisuma nurse ki koribo je 5 jonok di dile aru 5 jon honmukhot nai ৰখি থাকিব 4 ঘণ্টা পাৰ হৈ যাব তাৰ পিছত জুনে ভ্যাকচিন লব সেই ভ্যাকচিনটো কেতিয়াও এফিকেসি নাথাকিব
So cold chain movement is very, very important. So last 2-3 mahot, our entire focus was to train our people on cold chain management. Amar jiman khini vaccine ahise, first the vaccine has been stored in the central vaccination store, jitu amar DHS FWA manage kore. Tar pora itu gusi goise to the 5 regional vaccination store. Kot amar ase Guwahati, Goalpara, Dibrugarh, Tezpur, Silchar. এই কেটা জায়গাত গুৱাহাটী, গোৱালপাৰা, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ তাতে এতিয়া ভ্যাকচিন বিলাক আছে। And according to the need, 65 সাইটলৈকে তাৰ পৰা গৈ থাকিব। আৰু আমাৰ বৰ্তমান গোটেই ৰাজ্যত আজি আমাক দৰকাৰ নহয় 65 ভ্যাকচিনেশন সাইটস আমাৰ আছে, কিন্তু অসমত ফৰ ৰুটিন ভ্যাকচিনেশন আমাৰ 723 cold chain points আছে। তাৰ পৰা আমি আৰু তলত 5000 আমাৰ ভ্যাকচিনেশন সাইট আছে, 720 cold chain points আছে। তাৰ পৰা আৰু ডাউনলৈকে ভ্যাকচিনটো গুচি যায় থ্ৰু কেৰি বেগস, যেটো আইস বক্স বুলি আমি যাক কওঁ। So apex is the state region, then cold chain points, from cold chain points to vaccine site through ice bag. কিন্তু আমাক হেতু এতিয়া দৰকাৰ নহয়, because now present 65 sites যত আমি লৈছো তাত cold chain points আছে, তাৰমানে freeze, refrigerator all are available. So for at least for this phase of vaccination, our cold chain is very, very robust, আৰু আমি খুব ধুনীয়াকৈ establish কৰিব পাৰিছো। গতিকে এইখিনি আমাৰ আছিল। If you have any question you can ask. আমাৰ এদিনত আমি কিমান কৰিম? 6,500. So এদিনত আমি 100তকৈ বেছি নকৰো এটা সাইডত। So 65 sites আছে, so 6,500 vaccination will take place. Total আমাৰ কিমানখিনি capacity আছে ষ্টেটত? আমাৰ 330 লাখ জনসংখ্যা আছে। আমি 330 লাখৰটো যিমান নৱজাতক জন্ম হয় আমিতো সবক ভ্যাকচিন দি থাকো। So বছৰি আমাৰ 6-7 লাখ শিশু জন্ম হয়, আৰু আমি নিৰন্তৰভাৱে 6-7 লাখ শিশুক আমি ভ্যাকচিনেশন দিও, আৰু 6 বছৰৰ শিশুলৈকে ভ্যাকচিনেশন পাই থাকে। সো প্ৰত্যেক বছৰতে 36 লাখ মানুহকটো আমি উইদাউট এনি প্ৰিপাৰেচন আমি দিও, তাৰমানে দ্যাট হ্যাজ বিন ৰবাস্ট। নাও এটো এটা সিস্টেমত পৰিগণিত হৈছে। যেতিয়া কোভিড ভ্যাকচিন আমি পাম, আমি এই সিস্টেমটোক আৰু আপগ্ৰেড কৰি আমি 90 লাখলৈকে লৈ যাব লাগিব, কিন্তু এদিনতে নহয়, over a period of 3 months 4 months তেনেকে হ'ব। কাৰণ আমি 4 দিনহে কোভিড ভ্যাকচিন দিম, বাকি 2 দিন আমি ৰুটিন ইমিউনাইজেশনটো আমি মেইনটেইন ৰাখিম। সদায় কোভিড আমি নিদিও, আমি মাত্ৰ সপ্তাহত 4 দিনহে কোভিড ভ্যাকচিন দিম, বাকি কেদিন ৰুটিন ভ্যাকচিনেশন উইল কন্টিনিউ, যাতে কোনো শিশুৰ অসুবিধা নহয়। 6,500 into, that is the timeline. Timeline is we have to complete 2.9 lakhs, but in the first phase we have to do 1.9 lakhs. So 1.9 lakhs 7,000 যদি আমি daily cover কৰো, গতিকে আপোনালোকে ধৰি ল'ব পাৰে যে it will take a month. এই ফেজটোত বিনামূলীয়া। থাৰ্ড ফেজটোত কি হ'ব গভৰ্ণমেণ্টে আমি আমাক জনোৱা নাই, কিন্তু ফৰ দ্য কোভিড ৱেৰিয়াৰ এণ্ড ফ্ৰণ্টলাইন ৱৰ্কাৰ যি আমি ভ্যাকচিন পাম 1.9 lakhs plus 1 lakhs, 2.9 lakhs, nearly 3 lakhs, those vaccines will be free. 3 লাখৰ পিছৰটো কি হ'ব আমি নাজানো, কিন্তু আপোনালোকে জানে যে অসম আৰোগ্য নিধিত আমি যি টকা ৰাইজৰ পৰা পাইছিলো সেইখিনি আমি একাখৰীয়াকৈ সেভিংস একাউণ্টত আমি ভাল কৰি ৰাখি থৈ দিছো।
যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কয় যে 50% ষ্টেটে দিব লাগিব, 30% ষ্টেটে দিব লাগিব, এই যিটো কোভিডৰ সময়ত ৰাইজে এটকা দুটকাকৈ আমাক দিছিলে, সেই পইচাখিনিয়ে আমি ভেকচিনৰ কামত খৰচ কৰিম, যদিহে ভাৰত চৰকাৰে আমাক কয় যে তোমালোকেও এটা পাৰ্চেণ্টেজ দিব লাগিব। চ' মেণ্টেলি উই হেভ ডেট এমাউণ্ট। তাৰ লগত ডেফিনেটলি ৰাজ্য চৰকাৰে আৰু টকা দিব যদি আমাৰ কণ্ট্ৰিবিউশ্যনৰ প্ৰয়োজন হয়। কিন্তু সেই বিষয়ে এতিয়ালৈকে মোদী ডাঙৰীয়া একো উল্লেখ কৰা নাই। তেওঁ খালি কৈছে যে প্ৰথম 3 লাখ ড'জ আপোনালোকক আমি বিনামূলীয়াকৈ দিছোঁ, পিছৰ কথা আমি পিছত পাতিম। প্ৰথম 1.9 লাখ কোভিড ৱাৰিয়াৰ্ছ আছে, তাৰ মাজত হেজিটেন্স থাকিব পাৰে, ইট ইজ এ ভলেণ্টিয়াৰী, চ' উই হেভ ন' ইছ্যু। কোনোবাই যদি এইটো লৈ পেলাই আমি এটা ড্ৰামা আৰম্ভ কৰিব খোজা নাই। হেজিটেশ্যন ইজ কোৱাইট নেচাৰেল। গতিকে কোনোবাই যদি নলয়ও আমাৰ ক'বলগীয়া নাই, কিন্তু যিখিনিয়ে ক'ভিড পেচেণ্টক ট্ৰিটমেণ্ট কৰি আছে আমি সেইখিনিক এনকাৰেজ কৰি লোৱাই দিম, যাতে আমাক ভৱিষ্যতে আমাৰ অসুবিধা নহয়। আমাৰ এটা কোৰ টিম আছে যি ক'ভিডক ট্ৰিটমেণ্ট কৰিলে। That core team constituted 10,000 people. So সেইখিনিয়ে যদি লয় আমাৰ পাৰপাছটো চাৰ্ভ হৈ যাব। কালাপাহাৰ মেডিকেল, এটা মেডিকেল কলেজৰ অল ডক্টৰ্ছ আৰ নট ইন কোভিড ডিউটি। কিন্তু যদি মোৰ 10,000 মেডিকেল মানুহে লৈ লয়, হেল্থ এণ্ড ডক্টৰ নাৰ্ছ, দেন মোৰ পাৰপাছ ইজ চল্ভ, যে ফ্ৰম দ্য পাব্লিক ভিউ, পাব্লিক ইণ্টাৰেষ্ট পইণ্ট অফ ভিউ। বাট এইটো ইম্পৰ্টেণ্ট যে যিহেতু যিকোনো পেচেণ্ট যায়, কোভিড বুলি কোনেও ক'ব নোৱাৰে, ডক্টৰজনে চাৰ্জাৰী কৰি দিবলগীয়া হয়। চ' ইট ইজ ইম্পৰ্টেণ্ট ফৰ দ্য মেডিকেল প্ৰফেচনেলছ টু টেক দ্য ভেকচিন। দিছ ইজ দ্য বিগেষ্ট গিফ্ট বাই দ্য প্ৰাইম মিনিষ্টাৰ মোদী টু দ্য মেডিকেল প্ৰফেচনেলছ। গতিকে মই নাভাবোঁ যে তাত ডিবেট কৰাৰ কিবা ৰাস্তা আছে। দিছ ইজ দ্য বিগেষ্ট গিফ্ট প্ৰাইম মিনিষ্টাৰ হেজ এক্সটেণ্ডেড to our COVID warriors. But we are not on target hunting spree. The iman target amar hobo lagibo, kiba hobo lagibo. We are fine. This is absolutely voluntary. Sir, আপনি উল্লেখ কৰিছে যে awareness-ৰ কথা। এতিয়া কাইলৈকে যদি কোনোবা হেল্থ ওয়ার্কার যায়, কোনোকে মূৰৰ বিষো হয়, But health workers আমাৰ প্ৰব্লেম নাই, তেওঁলোকে জানে। খালি মেডিয়াই সেইটো এক্সট্ৰাঅৰ্ডিনাৰিলি পিক কৰিব নালাগে। কিহৰ কাৰণে? হেল্থ ৱৰ্কাৰ এইটো জানেই যে মোৰটো অলপ বিষাই, অলপমান দে আৰ এৱে। তেওঁ এই টাৰ্গেট গ্ৰুপত আমাৰ মানুহৰ পৰা ভয় নাই। মেডিয়াই দিলেও নেক্সট দিনাখন তেওঁলোকে ল'ব, বিকজ দে আৰ ৱেল এৱেৰ এবাউট হোৱাট ইজ AEFI অৰ হোৱাট ইজ এডভাৰ্চ ইম্পেক্ট, দে ন'জ ইট। গতিকে এইটো পৰ্যায়ত আমাৰ পাব্লিচিটি বা এই লৈ আমাৰ বহুত বেছি ইছ্যুজ নাই। কিন্তু যেতিয়া আমি জনসাধাৰণৰ মাজত সোমাই যাম ভেকচিন লৈ, তেতিয়া ডেফিনেটলি মেডিয়া হেজ টু প্লে এ ক্ৰুচিয়েল ৰোল। Mr. Minister, could you clarify, you're talking about 2.9 lakh in the first phase, and 2.9 lakhs is the first phase, but 1.9 lakhs is the first phase. Immediate 1.9 lakhs followed by 1 lakh. So total is 2.9 lakhs. and how long will it take for completing the first stage, 1.9? 7,000 per day will take approximately 1 month. But it is 4 days in a week. So I think we'll take 8 weeks to finish the first stage, which is equivalent to 1.9 lakhs. So we'll take approximately 8 weeks. Also, you have said that there are 65 sites at present. How many of them are you going to inoculate people with Covishield, and how many of them with Covaxin? 6 sites will be with Covaxin, and 59 sites will be with Covishield. Is there any site which is where both the No, because to avoid complicacy, duplicacy, error in data entry, because you have to give the second dose. So we have clearly demarcated where Covaxin is going, and we have clearly demarcated where Covishield is going. There will be no duplicacy. And Government of India is monitoring all those things through the CoWIN portal. সব হ'ব পাৰে।
6টা সাইডত যোনে ল'ব তেওঁ কোভ্যাক্সিন পাব 6 সাইড 59 সাইডত যোন যাব তেওঁ কোভিশিল্ড পাব সেম যোনে কোভিশিল্ড পাইছে সি কোভিশিল্ডে সেকেন্ড ডোজ পাব লাগিব যোনে কোভ্যাক্সিন পাইছে সি সেকেন্ড ডোজ কোভ্যাক্সিনে পাব লাগিব সো দা সাইডস উইল বি ডিফারেন্ট যত এবাৰ কোভিশিল্ড সোমাই গল তাত আমি কোভ্যাক্সিন নিদিও যত এবাৰ কোভ্যাক্সিন সোমাই গল তাত আমি কোভিশিল্ড নিদিও সো কিবা नहीं सर ठीक है এইটো আপুনি ক'লে যে সেকেন্ড ডোজ লোৱাৰ পিছত আৰু 14 দিন ল'ব লাগিব 14 দিনৰ পিছত আৰু দিব না নালাগে জাষ্ট 14 দিন এটা গ্যাপ পিৰিয়ড তাৰমানে শৰীৰত ভ্যাকচিনটো পোৱাৰ লগে লগে সি কাম নকৰে সি ভ্যাকচিনটোৱে এক্টিভেট কৰোতে এটা টাইম লিমিট লাগে সো দুটা ভ্যাকচিন দিয়াৰ পিছত ফাৰ্স্ট ডোজ সেকেন্ড ডোজ 28 ডেজত তাৰ পিছতো ভ্যাকচিনটো এক্টিভেট কৰোতে বডিৰ অংগ পতংগক সেই যুদ্ধখন দিবৰ কাৰণে সাজু কৰোতে they took another 14 days 14 so আজি যদি মই ভ্যাকচিন লওঁ দ্বিতীয়টো লওঁ 28 ডেজত তাৰ পিছতো আৰু 14 দিন ৰখিব লাগিব so only after 45 days I will be fully protected but protection or percentage আছে Covishield is how many percent 70% আৰু কোভ্যাক্সিন সো যদি 100 জনে ভ্যাকচিন লয় নট নেসেসারি যে সবে প্রটেকশন পাব খুব লো ইমিউনিটি থাকা মানুহে হয়তো প্রটেকশন নাপাবও পারে বাট দ্য এফিকেসি রেট as declared by Oxford is 70 ইন্ডিয়াত কিমান ইন্ডিয়াত এফিকেসি তো অলপ বেছি দেখুৱাই আছে যাৰ নহয় যোনে প্ৰটেকশন নাপায় তাৰ ক্ষেত্ৰত কি কৰিব লাগিব সেই কথাটো এতিয়ালৈকে আমি চৰ্চা কৰা নাই কাৰণ তাৰ লোৱাৰ পিছত হয়তো কাৰো কোভিড হোৱা নাই এতিয়ালৈকে গতিকে these are all laboratory findings or clinical trial finding যেটা মাস লেভেলত যাব হয়তো সকলোৱে পাই যাব পাৰে so these are only finding in the clinical trial pregnant mothers or feeding mothers of not given sir contraindication কৈ দিও so not recommended in pregnancy basically for pregnant mother it is not recommended and children below 18 years আৰু children below 18 years কিন্তু আমি হেবিলাক এতিয়া এই কাৰণে ডিসকাস কৰা নাই anyway they will not get it now so এইটো তো কালি ডক্টৰ আৰু নাৰ্স কোনো হেলথ ওয়ার্কাৰ below 18 years নাই কিন্তু যদি আমি জেনাৰেলি চাব যাওঁ that কোনে কোনে আমাৰ কন্ট্ৰা ইন্ডিকেশন আছে people with a history of anaphylactic or allergic reaction immediate or delayed onset allergic reaction to vaccine এনেকে আপোনাৰ কাৰ আছে কন্ট্ৰা ইন্ডিকেশন আছে কিন্তু as of now medical fraternity ro pregnant lady সকলে লব না লাগে so pregnant lady must avoid they should not take neither Covishield nor Covaxin আর বাকি 18 বছৰ তলৰ লৰাই লব নোৱাৰাটো এটো আজি আমি ডিসকাশন কৰি কোনো লাভ নাই কাৰণ anyway we are not going to give them because since the vaccine is here so lucky restriction all restrictions অসমতো there is no restriction now আমি তো 1 February পৰা we have already ordered the hostel will start functioning normally all hostel. There is only a minor restriction that primary school amar okonman ami phasing kori rakhisu baki up to university everything has been normal agote ami hostel only final year student kane khulisilu with effect from 1st February hostel will start functioning like pre-COVID period testing solid hibo but quarantine na thake eta there is no quarantine only testing cinema also 100%
চিনেমা হলৰ ক্ষেত্ৰত উই হেভ টু গো বাই দ্য MHA গাইডলাইন Sir, যিটো নতুন ষ্টেটৰ এটা পুলি উঠোৱা হৈছিল চেম্পল নিগেটিভ আছে এতিয়ালৈকে আমি 5টা পঠাইছিলোঁ উই হেভ সেন্ড 5 samples all negative আৰু বেলেগ একো নিয়ম নাই ভেকচিন ল'ব লাগে লৈ পেলাই ঘৰত সিদিনাখন বহুত বেছি মেডিকেলৰ পৰা দূৰত যাব নালাগে অলপ ওচৰে পাছৰে থাকিব লাগে যদি কিবা কাৰণত জ্বৰ তৰ উঠে ডক্টৰক দেখুৱাই ল'ব লাগে আৰু নহ'লে ফাইন নেক্সট দুদিনৰ পিছত আৰু তেওঁ টেনশ্যন নাই আৰু কোভেক্সিনৰ ক্ষেত্ৰত ৰিটেন কনসেন্ট আৰু কোভিচিলৰ ক্ষেত্ৰত অৰেল কনসেন্ট বাট ইন both the case consent is required without consent নহব আৰু মানে কম্পালসৰি বাধ্যতামূলক নহয় না না কাৰণ তেওঁলোক মেডিকেলৰ প্ৰফেশ্যনেল তেওঁলোকে জানে কোনটো ল'ব লাগে নলাগে কিন্তু আমাক যিখিনি কোভিডৰ ফাইটৰ কাৰণে যি 10,000 মানুহ লাগে সেইখিনিক আমি অলপ এনকাৰেজ কৰি হলেও কৰাই ল'ম আৰু কাৰণ নহ'লে সদায় পিপি কিট সদায় ৰেষ্ট্ৰিকশ্যন এনেকুৱা ট্ৰিটমেণ্ট কৰিলে আমাৰ অসুবিধা হয় আমি যদি ডক্টৰ সকলে যদি এবছৰ আগতে ভ্যাকচিন পালেহেঁতেন আমি যি কোভিড ডেথ আজি 1100-1200 দেখিছো ইট উড হ্যাভ বিন বিলো 200 কাৰণ সিনিয়ৰ ডক্টৰখিনি যাব নোৱাৰে আমি হাক দি থৈ দিছো যে above 60 years খিনি নাহিব বুলি সেইখিনি আটাইতকৈ অভিজ্ঞ ডক্টৰ গতিকে যদি তেওঁলোকৰ ভ্যাকচিন থাকিলেহেঁতেন even doctor above 60 would have been entered into the COVID ward. গতিকে সেই কাৰণে বহুত পেশেন্টে খুব ভাল মানে in spite of our best effort যেহেতু 60 ইয়াৰ্ছৰ ওপৰ যাব নোৱাৰে তাৰমানে কোনো প্ৰফেছৰে যাব পৰা নাই ডেকা ল'ৰাখিনিক বাদ দি স্যার হিউজ স্টাফ এটা এতিয়া কোভিডৰ এই প্ৰচেছত জড়িত ভ্যাকচিনেশনৰ বাকি নরমাল বাকি চিকিৎসাৰ ক্ষেত্ৰত এটা চ্যালেঞ্জ নহয় আমাৰ সিস্টেমটো বেলেগ ইমিউনাইজেশ্যনৰ লগত ডক্টৰ বহুত বেছি সম্পৰ্ক নাথাকে ডাইৰেক্টৰেটৰ বেলেগ ইমিউনাইজেশ্যন অফিচাৰ তেওঁলোকে আৰু মেডিকেলত বেলেগ কাম নকৰে এটো এটা কমপ্লিট ডিফাৰেন্ট লাইন হয় অলপ নাৰ্ছখিনিৰ কষ্ট হ'ব তেওঁলোকে আগতে 2টা দিন ভ্যাকচিন দিয়ে বাকি 4 দিন তেওঁলোকে গাঁৱত গৈ মোটিভেট কৰে এতিয়া বাকি 4 দিন তেওঁলোকে কোভিডৰ ভ্যাকচিন দিব লাগিব 2 দিন নরমাল ভ্যাকচিন দিব লাগিব গতিকে নাৰ্ছখিনিয়ে যথেষ্ট কষ্ট কৰিব লাগিব জেনেৰেল মানৱিক এই হাৰ্ট এটেকটো শেষ হোৱাৰ পিছতে হ'ব হা সময় আছে প্ৰথম একমাহ যদি ডক্টৰ সকলে লৈ লয় তাৰ পিছত আৰু সাধাৰণ মানুহক ইমান বুজাবলগীয়া নাথাকিব যে আমাৰ ডক্টৰজনেই লৈছে যেতিয়া সেইকাৰণে এইটো এটা সিস্টেমেটিক্যালি কৰা হৈছে আৰু স্যার এইটো কথা ক'ব পৰা হৈছে নেকি যে ভ্যাকচিন লোৱাৰ পিছত কিমান দিনলৈ ইমিউন থাকিব কিমান সুৰক্ষিত হৈ থাকিব ৰিচাৰ্চ কি This is ongoing research is going on and to vaccination of life, they are 5-6 months से हुई थे, तो इतना वो बहुत प्रॉब्लम है। যেতিয়া আমি ক্লিনিক্যাল ট্ৰায়েলত যাক আমি ভ্যাকচিন দিছিলো এতিয়া 6 মাহ কোনোবা ক্ষেত্ৰত 7 মাহ হৈ গ'ল কাৰোটো কোভিড হোৱা নাই সেইকাৰণে এটো অনলি টাইম ক্যান টেল কিমান দিনলৈকে এই সুৰক্ষা দিব এনেই কোনোবাই কৈছে এবছৰ দিব কোনোবাই কৈছে 2 বছৰ দিব 1.5 বছৰ দিব বাট অল আৰ এন্টিসিপেশন এতিয়া বহুত মানুহে কৈছিলে যে কোভিড যদি কাৰোবাৰ হৈ যায় তেতিয়ালে 45 দিনলৈকে তাৰ ইমিউনিটি থাকিব তাৰ পিছত আকৌ হ'ব কিছুমানে কৈছিল 2 মাহৰ পিছত আকৌ হ'ব কিন্তু সঁচা কথা হ'ল যে অসমতো আমি দুবাৰ কোভিড হোৱা মানুহ we have not got so. আমিতো পোৱা নাই যোনে মেড হৈছিল জুনত হৈছিল যাৰ কোভিড তাতো ৰিপিট হোৱা নাই সেইকাৰণে ইট আৰ ইভলভিং সিচুৱেচন ক্ৰমবিকাশ হৈ আছে সদায় ফাইনেল ওয়ার্ড কোনেও ক'ব নোৱাৰে
হ'ব থেংক ইউ